আমেৰিকাই নেপালত খেলিছে এক ডাঙৰ যুঁজ নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত ব্যাপক প্ৰতিবাদ নেপালক অনতিপলমে পুনৰ ৰাষ্ট্ৰন্তলৈ লৈ যোৱাৰ দাবী ইয়াৰ ফলত ভাৰতৰ কি হ'ব নেপালত লাগিছে তীব্ৰ হুলস্থুল শ্ৰীলংকা বাংলাদেশ ম্যানমাৰ আৰু ইণ্ডোনেছিয়াৰ পিছত এতিয়া নেপালত বিশৃংখলতা ইতিমধ্যে শ্ৰীলংকা বাংলাদেশ আৰু ম্যানমাৰত অভ্যুত্থান ঘটিছে যদিও নেপালত যি হ'বলৈ গৈ আছে সেয়া আৰু অধিক আকৰ্ষণীয় বুলি প্ৰমাণিত হৈছে খবৰটো হ'ল আমেৰিকাই নেপালত ডাঙৰ খেল খেলিছে নেপালৰ ভিতৰতেই আমেৰিকা আৰু চীনৰ মাজত প্ৰত্যক্ষ সংঘৰ্ষ হৈছে আচৰিত কথাটো হ'ল আমেৰিকা আৰু চীনৰ এই যুঁজখনে হঠাতে নেপালক হিন্দু জাতি হোৱাৰ ওচৰলৈ ঠেলি দিছে নেপালৰ ৰাজপথত চলি থকা বিশৃংখলতা আৰু ইয়াৰ আঁৰৰ গোটেই কাহিনী কি সেয়া আমি বুজাবলৈ আজিৰ প্ৰতিবেদনত চেষ্টা কৰিম আচলতে নেপালত ঘটি থকা ঘটনাবোৰ চীন সমৰ্থিত বাওপন্থী কেপি শৰ্মা অলি চৰকাৰৰ বাবে জীৱন মৃত্যুৰ বিষয় হৈ পৰিছে অৱশ্যে ছ'চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বাবে এই সমগ্ৰ হুলস্থুল আৰম্ভ হোৱা বুলি কোৱা হৈছে কিন্তু বাস্তৱ কাহিনীটো দেখুৱাৰ দৰে সহজ নহয় আচলতে স্ফুলিংগটো ইতিমধ্যে জ্বলি উঠিছিল যদিও SCO শীৰ্ষ সন্মিলনত যেতিয়া নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে চি জিনপিঙক লগ পাইছিল তেতিয়া এই স্ফুলিংগটো জুইৰ দৰে জ্বলি উঠিছিল প্ৰকৃত হুলস্থুল আৰম্ভ হৈছিল যেতিয়া কেপি শৰ্মা অলিয়ে নেপাললৈ উভতি আহি 4 ছেপ্টেম্বৰত 26টা ছ'চিয়েল মিডিয়া এপ নিষিদ্ধ কৰিছিল নিষিদ্ধ কৰা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আৰু এপসমূহৰ অধিকাংশই আমেৰিকাৰ আছিল যদিও চীনা এপসমূহ এৰি দিয়া হৈছিল কেপি শৰ্মা অলি চৰকাৰে নেপালত ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ ইউটিউব এক্স লিংক উইথ আৰু ৰেডিটৰ দৰে বহু আমেৰিকান প্লেটফৰ্ম নিষিদ্ধ কৰিছিল নেপালৰ যুক্তি আছিল যে এই প্লেটফৰ্মসমূহে নতুন আইন অনুসৰি পঞ্জীয়ন কৰা নাই এনে পৰিস্থিতিত তেওঁলোক নেপালৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি গতিকে তেওঁলোকক নিষিদ্ধ কৰা হৈছিল আমোদজনক কথাটো হ'ল নেপালে চীনৰ টিকটক আৰু জাপানৰ ভাইভাৰ নিষিদ্ধ কৰা নাছিল কাৰণ নেপালৰ মতে এই দুয়োটা প্লেটফৰ্মে নতুন আইনখনক সন্মান জনাইছিল নেপালৰ এই পদক্ষেপ দেখি আমেৰিকাৰ খং উঠিল প্ৰথম কথা আমেৰিকা ইতিমধ্যে ক্ষুব্ধ হৈ পৰিছিল যে কেপি শৰ্মা অলিয়ে এছিঅৰ বৈঠকত চীনৰ সৈতে হাত মিলাইছে কিন্তু আমেৰিকাই আন এক ডাঙৰ শ্বক পালে যেতিয়া নেপালে আমেৰিকাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰি আমেৰিকাক প্ৰত্যক্ষ সতৰ্কবাণী দিলে তাৰ পিছত কি আমেৰিকাই সুযোগ পালে অৰ্থাৎ যুৱক যুৱতীসকল ৰাজপথলৈ ওলাই আহি ছ'চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হ'ল আমেৰিকাই য'তে বিশৃংখলতাৰ সৃষ্টি কৰিব বিচাৰে তাতে প্ৰথমে সেই দেশৰ যুৱক যুৱতীসকলক ৰাজপথলৈ উলিয়াই আনে বাংলাদেশতো একেই ঘটনা ঘটিছিল কম সময়ৰ ভিতৰতেই নেপালৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ যুৱক আনকি সংসদ ঘেৰাও কৰাৰ চেষ্টাও কৰা হৈছিল কিন্তু প্ৰকৃত আশ্চৰ্য তেতিয়া আহিল যেতিয়া ছ'চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰতিবাদ হঠাতে কেপি শৰ্মা অলিৰ দুৰ্নীতিৰ বিৰুদ্ধে আৰু নেপালক হিন্দু জাতি হিচাপে গঢ়ি তোলাৰ দাবীত পৰিণত হ'ল এই যুৱক যুৱতীসকলৰ লগতে নেপালক হিন্দু জাতি হিচাপে গঢ়ি তুলিব বিচৰা ৰাজতন্ত্ৰৰ প্ৰত্যাৱৰ্তন বিচৰা আৰু চীন সমৰ্থিত বাওপন্থী কেপি শৰ্মা অলি চৰকাৰক উফৰাই পেলাব বিচৰা সেই প্ৰতিবাদকাৰীসকলেও যোগদান কৰে এতিয়া নেপালৰ প্ৰতিবাদকাৰীয়ে দাবী জনাইছে যে নেপালক অনতিপলমে পুনৰ ৰাজতন্ত্ৰলৈ লৈ যাব লাগিব আৰু চীনৰ পৰা ঢল লোৱা বাওপন্থী কেপি শৰ্মা অলি চৰকাৰক আঁতৰাই পেলাব লাগিব আনকি একাংশ বিশেষজ্ঞৰ মতে নেপালৰ প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শাহে এতিয়া আমেৰিকাৰ সৈতে হাত মিলাইছে এই উপলক্ষে তেওঁ ফেৰ মাৰিছে জ্ঞানেন্দ্ৰ শাহে বিগত কেইবামাহো ধৰি নেপালত ৰাজতন্ত্ৰ ঘূৰি অহাৰ কথা কৈ আছে তেওঁ নেপালক পুনৰ হিন্দু জাতি হিচাপে গঢ়ি তুলিব বিচাৰে কিন্তু প্ৰতিবাৰে কেপি শৰ্মা অলি চৰকাৰে তেওঁক দাবীক চেপি ধৰিছিল এইবাৰ অৱশ্যে খেলখন যেন অলপ বেলেগ হ'ব কাৰণ এতিয়া হয়তো আমেৰিকায়ো খেলপথাৰত জঁপিয়াই পৰিছে এনে পৰিস্থিতিত নেপালৰ ভিতৰতে এতিয়া অতি আমোদজনক ঘটনা সংঘটিত হৈছে এতিয়া আপুনি কমেণ্ট বক্সত কওক নেপালত যি ঘটি আছে তাৰ পৰা ভাৰতে লাভৱান হ'ব নে ভাৰতে লোকচান ভুগিব লাগিব নিউজ ডেস্ক ৰাইজিক নৰ্থ